নমস্কাৰ মই মৌচুমী আপোনালোকক পুনৰবাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু আজি চেৰা বিহু বিহুৰ আমাৰ 7টা আৰু আজি শেষৰ বিহু হৈছে চেৰা বিহু দিনাখন 100 এবিধ শাক বুটলি খোৱা হয় আৰু 7 বিধ ব্যঞ্জন ৰন্ধা হয় কেনেকেনো মই এই 7 বিধ ব্যঞ্জন ৰান্ধিলো আৰু কি শাক বুটলিলো এই 100 এবিধ তাকেলৈ আজি ভিডিঅ'টো বনালো আহক তেতিয়াহলে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কিনো এই 100 এবিধ শাক লৈলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যিমানখিনি পাৰো কিন্তু সকলোখিনি দেখুৱাটো সম্ভৱপৰ নহয় সেই কাৰণে মই কিনো শাক লৈছো সেইখিনিকে নাম কৈ দিছো মই ইয়াৰ ভিতৰত লৈছো মানিমুনি বৰ মানিমুনি মছন্দৰী নৰসিংহৰ পাত তিতা ভেকুৰী পননুৱা ভেদাইলতা ঢেকিয়া তিতামৰা টেঙেচি সজিনাৰ ফুলৰ পাত জিলমি শাক কচুথুৰি কলমৌ শাক খুতৰীয়া শাক কটা খুতৰীয়া লাই জাবৰি শুকলতি দহি কচু ওলকচু ধনিয়াৰ পাত চুকা শাক দুবৰি বন পুৰৈ শাক পালেং শাক বন জালুক লৈছো টেংমৰা তিতা ফুল চেংমৰা তিতা কেৰেলাৰ পাত বেতগাজ তেজপাত তিয়হৰ পাত কেঁচা জলকীয়াৰ পাত তাৰপিছত উৰহি পচলা কঁঠাল অমিতা ৰঙালাও গছৰ পাত লৈছো কাৰণ সকলোখিনি শাক পোৱাটো সম্ভৱ নহয় যিখিনি আমাৰ শৰীৰৰ কাৰণে ভাল ঔষধিপূৰ্ণ গছ মই তেনেকুৱা ধৰণৰ কোমলীয়া পাত ছিঙি লৈছো এনেকৈ মই 100 এবিধ শাকৰ পৰিপূৰ্ণ কৰিলো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো হয়তো সকলোখিনি কৰি দেখাব নোৱাৰিলো সেয়েহে মই কিনো পাত ছিঙিলো এই 100 এবিধ শাকৰ নামখিনি মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰে সেউজীয়া শাক-পাচলি খাব লাগে সেউজীয়া শাক-পাচলি খালে আমাৰ শৰীৰৰ বাবে বহুতেই উপকাৰী প্ৰাকৃতিকভাৱে অসমত বিভিন্ন গছ-গছনি গুল্ম ফল মূল শাক-পাচলি আদি পোৱা যায় ইয়াৰে প্ৰায় সকলোবোৰতে ঔষধি গুণ আছে আৰু সেইবাবে আমাৰ পূৰ্বপুৰুষসকলে এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে আৰু বছৰটো মাত্ৰ এটা দিনতে এই 100 বিধ পাচলি মিলাই খায় আৰু গোটেই বছৰটোৰ বাবে অনেক বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি এতিয়া ভালকৈ শাকখিনি মই ধুই মিহি কুটি আছো আৰু অসমীয়া সমাজৰ বৈচিত্ৰ্যময় পৰম্পৰাবোৰৰ ভিতৰত বহাগ বিহুত 100 এবিধ শাক-পাচলি একেলগে কৰি খোৱাটো এটা পৰম্পৰা কোনো ঠাইত এই 100 এবিধ শাক গৰু বিহুৰ দিনা ৰাতি খায় আৰু আমি খাওঁ চেৰা বিহুৰ দিনাখন যেহেতু 100 এবিধ শাক বিচৰাটো ইমান সম্ভৱপৰ নহয় সেয়ে এটা দিনৰ কাৰণে কষ্ট কৰি এনেকৈ খাবলৈ চেষ্টা কৰিছো আৰু শাকখিনি মিহিমিহিকে কুটি ললো এতিয়া বনাই লওঁগে এতিয়া মই কেৰাহীটোত জোখ অনুযায়ী তেল দিছো আৰু তেলখিনি গৰম হওঁতে কাটি ৰাখিছিলো পিয়াজ এটা সেইটো দি দিছো একে সিম্পলকে বনাইছো বৰ বিশেষ বস্তুৰ প্ৰয়োজন নাই আৰু জোখ অনুযায়ী হালধি ব্যৱহাৰ কৰিছো আৰু এইখিনি অকণমান ৰঙচুৱা হালকে ভাজি লৈছো আৰু পিয়াজখিনি ৰঙচুৱা হওঁতে মই কাটি ৰখা শাককেইডাল দি দিছো ভালকৈ মিহলাই লৈছো যাতে তেল আৰু পিয়াজখিনিৰ লগত শাকখিনি ভালকৈ মিলি যায় শাককেইডাল অকণমান ভাজ খোৱাৰ পাছত মই ইয়াত আলু দুটা কাটি ৰাখিছিলো সেই দুটা দি দিছো আৰু জোখ অনুযায়ী নিমখ ব্যৱহাৰ কৰিছো আৰু এবাৰ মিলাই দিছো যাতে সকলোবোৰ মিলি যায় ভালকৈ আৰু এইখিনি ঢাকন দি দিম এতিয়া আৰু মাজে মাজে চেক কৰি আছো যাতে ধৰি নাযায় শাকখিনি প্ৰায় সিজিছে আৰু একে শেষত মই পকা বিলাহী দুটা ব্যৱহাৰ কৰিম কাৰণ ইয়াত বিভিন্ন ধৰণৰ মই শাক বুটলিছো কচু বুটলা হৈছিল সেই কাৰণে অকণমান বিলাহী টেঙা অকণমান দি দিছো আৰু ধুনীয়াকৈ সিজিছে আৰু অকণমান বিলাহীখিনি গলি গ'লে আৰু মই এইখিনি শাকখিনি নমাই দিম এয়া দেখিছেনে বিলাহীখিনিও গলি গ'ল প্ৰায় আৰু শাকখিনিও সিজি গ'ল সম্পূৰ্ণকৈ এতিয়া এইখিনি নমাই লৈছো আৰু ভাজি আছো ফ্ৰেঞ্চবিন আৰু আলুৰ ভাজি একেবাৰে সিম্পলকৈ বনাইছো আৰু সকলোৱে জানে সেইবাবে দেখাই দিছো অকণমান আৰু আনফালে বনাই আছো মাটিমাহৰ দাইল হৈছে আৰু প্ৰায় এইখিনিও এতিয়া বনাব লৈছো পানীলাওৰ খাৰ অকণমান তেলখিনি গৰম হওঁতে পাঁচফোৰণ দিছো আৰু কেঁচা জলকীয়া দুটা দি দিছো আৰু খুন্দি ৰখা আদা নহৰুৰ পেষ্ট অকণমান লৰাই দিছো আৰু মই ইয়াত অকণমান হালধি ব্যৱহাৰ কৰিছো এটো একেবাৰে অপচনেল হয় কাৰণ অকণমান ৰঙৰ কাৰণে মই হালধিটো ব্যৱহাৰ কৰিছো আৰু ইয়াত দিছো এতিয়া পানীলাওখিনি আৰু সোৱাদ অনুসৰি নিমখ এইখিনি এতিয়া ভালকৈ মিলাই লৈছো এইখিনি অকণমান সময় ভাজি লম ঢাকি দিছো এতিয়া
আৰু এয়া 5 মিনিটমান ভজাৰ পাছত মই ইয়াত চৌদা অকণ ব্যৱহাৰ কৰিছোঁ মোৰ ওচৰত কলখাৰ নাছিলে সেইবাবে ঢাকি দিছোঁ আৰু ধুনীয়াকৈ লাওখিনি গলি গৈছে একে শেষত কেঁচা আদা নহৰু অকণমান ব্যৱহাৰ কৰিছোঁ কাৰণ খাৰত গোন্ধটো থাকিলে ভাল লাগে আমাৰ খাৰ ৰেডি হৈ গ'ল এতিয়া আৰু এতিয়া বনাইছোঁ তিতা কেৰেলাৰ ভাজি কাৰণ এই 7বিধ ব্যঞ্জনৰ ভিতৰত যদি তিতা অকণমান নাথাকে আধৰুৱা যেন লাগিব সেইকাৰণে তিতা কেৰেলা ভাজিখিনি বনাইছোঁ একে সাধাৰণভাৱে বনাইছোঁ আৰু এইখিনি এটা ভাজি লওঁ প্ৰায় সকলোবোৰ বস্তু বনাই হৈ গ'ল এতিয়া পৰিৱেশন কৰি দেখাইছোঁ আপোনালোকক আৰু কিছুমান বস্তু মই বনাই দেখুৱা নাই যিহেতু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব সেইবাবে এইখিনি হৈছে জহা চাউলৰ ভাত এয়া বনাইছিলোঁ মটৰ আলুৰ দম সকলোৱে জানে সেইবাবে ভিডিঅ'টো কৰা নহ'ল আৰু এয়া হৈছে মাটিমাহৰ দাইল আৰু ভাজিছিলোঁ ভেন্দি আলুৰ ভাজি একে চিম্পলকৈ বনোৱা হৈছে এইবোৰ ভিডিঅ' কৰা নহ'ল বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকে আমনি পাবৰ বাবে আৰু এয়া ভাজিছিলোঁ তিতা কেৰেলাৰ ভাজি যিহেতু 7টা ব্যঞ্জনৰ ভিতৰত যদি অকণমান তিতা থাকে অকণ আধৰুৱা যেন লাগিব সেইবাবে আৰু আজি বিশেষ চব্জিখন 100 এবিধ শাকৰ ভাজিখন আৰু ভাজিছিলোঁ ফ্ৰেঞ্চবিন আলুৰ ভাজি আৰু অসমীয়া ভাত সাজত যদি খাৰ নাথাকে একে খালিখন আধৰুৱা যেন লাগে সেয়েহে মই বনালোঁ পানীলাওৰ খাৰ আৰু লৈছোঁ এটা কেঁচা জলকীয়া একে সাধাৰণভাৱে বনোৱা এই 7বিধ ব্যঞ্জনৰে আজি চেৰা বিহু নীতি নিয়মখিনি কৰা হ'ল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ এই চেৰা বিহুৰ দিনাখন কি ধৰণে নীতি নিয়ম কৰি এসাঁজ খোৱা হয় আৰু হয়তো ঠাই অনুযায়ী এই নীতি নিয়মখিনি গৰু বিহুৰ দিনাখনো কৰা হয় বা বিহুৰ দিনাখনো কৰে আমাৰ ইয়াত চেৰা বিহুৰ দিনাখন কৰে বাবে আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায় আজিলৈ ভিডিঅ'টো মই ইমানখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ